দুপৰীয়া ভাতকেইটা খাই অকণমান বাগৰ দিছিলোঁ বিচনাত। আপোনাৰ ইমান বান্দৰ আহিছে আজি ঘৰত, চিলিঙিৰ ভিতৰত সোমাইছে, ধমধমাই আছে, শুবলৈ শান্তি নাপালোঁ, উঠি আহিলোঁ আৰু। হ'ব দে, আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ, চাব। বা চিলিঙিত সোমাইছে 3টামান, এয়া বহি আছে এইকেইটা। এইফালে চাওক। জাপ মাৰি দিবলৈ গুটু গাত জাপ মাৰি দিব। গুটু আঁতৰি বা সিনে জেগা নাপালে আৰু থাকিবলৈ। বাপৰে, এইফালে এইটো ইমান জাক আহিছে বান্দৰৰ। আকৌ যাব ওপৰলৈ। গুটু গাত ধৰিব, যোৱা না তুমি ভিতৰলৈ। এইকেইটা দেখিছে না, এই 3টা, এইকেইটা কেনেকৈ বহি আছে। এটা দাঢ়ি থকা এইকেইটা দেখিছে নে, ওলমি আছে বা। এইফালে এইটো পানী খাইছে, ছোৱালীয়ে আকৌ বিস্কুট দিছেহি আনি, সেয়া বিস্কুট দিছেহি আনি, খেদি আহিছে। অ' বাপৰে, এইটা কেনেকুৱা চাইছে ওপৰৰ পৰা। কিমান কিউট লাগিছে ওপৰৰ পৰা চাওঁতে। এইটোৱে বান্দৰ খাই শেষেই কৰিলে। এই ভাড়া ৰুমৰ পৰা লৈ আনিছে আলু ন, এইটো ইচ ৰাম।